নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি সাধাৰণ জ্ঞান বিষয়ৰ প্ৰশ্ন কিছুমানৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। গতিকে আহকচোন চাওঁ প্ৰশ্নসমূহ কি কি। নাইটিংগেল অফ ইণ্ডিয়া বুলি আমি কাক জানো? অপশ্যনসমূহ হৈছে বিজয়লক্ষ্মী পণ্ডিত, সৰোজিনী নাইডু, মাদাৰ টেৰেছা, এনি বেচাণ্ট। শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ WHOৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? অপশ্যনসমূহ হৈছে জেনেভা, পেৰিছ, নিউয়ৰ্ক, ৱাশ্বিংটন DC। শুদ্ধ উত্তৰটো হৈছে জেনেভা। কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? অপশ্যনসমূহ হৈছে কছাৰী, কোচ, কমতা আৰু চুতীয়া। শুদ্ধ উত্তৰটো হৈছে কোচ। কুমাৰ ভাস্কৰ বৰ্মাই কিমান শতিকাত অসমত শাসন কৰিছিল? অপশ্যনসমূহ হৈছে 5, 6, 7, 8। শুদ্ধ উত্তৰটো হৈছে 6। কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয়? অপশ্যনসমূহ হৈছে হৰপ্পা, মহেঞ্জোদাৰো, লোথাল আৰু ৰূপাৰ। শুদ্ধ উত্তৰটো হৈছে মহেঞ্জোদাৰো। সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ? অপশ্যনসমূহ হৈছে প্ৰস্তৰ যুগ, নৱপ্ৰস্তৰ যুগ, তাম্ৰ যুগ, এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে তাম্ৰ যুগ। আমিৰ খুশ্ৰুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল? অপশ্যনসমূহ হৈছে চেতাৰ, সৰোদ, টেৱল, বাঁহী। শুদ্ধ উত্তৰটো হৈছে চেতাৰ। অসমত কি খনিজ পদাৰ্থ পোৱা যায়? অপশ্যনসমূহ হৈছে কয়লা, জিপচাম, তাম, আটাইকেইটা। শুদ্ধ উত্তৰটো হৈছে আটাইকেইটা। ভাৰতৰ কোনখন ৰাজ্যত মেংগানিজ খনি সৰ্বাধিক আছে? অপশ্যনসমূহ হৈছে উৰিষ্যা, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান। শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা। ইয়াৰে কোনখন দেশত একক নাগৰিকত্ব আছে? অপশ্যনসমূহ হৈছে ভাৰত, আমেৰিকা, ছুইজাৰলেণ্ড, এই গোটেইকেইখন। শুদ্ধ উত্তৰটো হৈছে ভাৰত। কাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহৃত হৈছিল? অপশ্যনসমূহ হৈছে প্ৰতাপসিংহ, চুডাংফা, শিৱসিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? অপশ্যনবোৰ হৈছে মিৰ্জা নাথান, মিৰ্জুমলা, দেদচুং, তুৰ্বক। শুদ্ধ উত্তৰটো হৈছে তুৰ্বক। অসুৰৰ আলি চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহ হৈছে আহোম আৰু ৰাজপুত, আহোম আৰু মোগল, আহোম আৰু বড়ো, আহোম আৰু বংগৰ চুলতান। শুদ্ধ উত্তৰটো হৈছে আহোম আৰু মোগল। শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল? অপশ্যনসমূহ হ'ল 1568, 1668, 1665, 1563। শুদ্ধ উত্তৰটো হৈছে 1568। মেঘদূত কোনে লিখিছিল? অপশ্যনসমূহ হৈছে বৰাহ মিহিৰে, কৌটিল্যই, কালিদাসে, কলহনে। শুদ্ধ উত্তৰটো হৈছে কালিদাসে। ইনকিলাব জিন্দাবাদ ধ্বনিটো প্ৰথম কোনে দিছিল? অপশ্যনসমূহ হৈছে ভগত সিঙে, BG তিলকে, সুভাষ চন্দ্ৰ বসুৱে আৰু হছৰত মোহানীয়ে। শুদ্ধ উত্তৰটো হ'ল হছৰত মোহানীয়ে। এতিয়া আজিৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে তলৰ কমেণ্ট বক্সত জনাব। প্ৰশ্নটো হৈছে কুঁহিয়াৰ উৎপাদনত ভাৰতৰ স্থান কিমান? অপশ্যনসমূহ হ'ল দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম। চাওচোন কোনে কোনে উত্তৰটো শুদ্ধকৈ জনাব পাৰে। তেনেহ'লে আজিলৈ ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ নতুন কেইটামান জানিবলগীয়া তথ্য লৈ আহিম।